কাৰ্বি আংলঙত বনৰীয়া হাতীৰ আক্ৰমণত নিহত মহিলা। হাতী আৰু মানুহৰ প্ৰত্যক্ষ সংঘাতৰ ফলত কাৰ্বি আংলঙত নিহত এগৰাকী মহিলা। প্ৰাপ্ত খবৰ অনুসৰি শনিবাৰে দুপৰীয়া পাহাৰী জিলাখনৰ ডকমকা বন সংমণ্ডলৰ অধীনৰ পূব দিখাৰুদলৈ গাঁৱত বনৰীয়া হাতীৰ আক্ৰমণত থিতাতে নিহত হৈছে এগৰাকী মহিলা। নিহত মহিলাগৰাকী উক্ত গাঁওখনৰ বাসিন্দা ৰতন বৰদলৈৰ পত্নী ৩৮ বছৰীয়া সংগীতা তেৰণ পি। দুপৰীয়া পতি পত্নীয়ে ঘৰৰ কাষত নৈ পাৰত ইকৰা কাটি থাকোঁতে দুটা বনৰীয়া হাতীৰ আক্ৰমণৰ সন্মুখীন হয়। হাতীৰ আক্ৰমণত সংগীতা নামৰ মহিলাগৰাকী নিহত হয়। আক্ৰমণৰ পৰা কস্মপি ৰক্ষা পৰে ৰতন বৰদলৈ। কাৰ্বি আংলং জিলা ৱেষ্টাৰ্ণ ৰেঞ্জ ডকমকা বন বিভাগৰ বিষয়ববীয়া আৰু ডকমকা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু মেডিকেল কলেজ আৰু হাস্পতাললৈ প্ৰেৰণ কৰে। ইপিনে ডকমকা বন বিভাগৰ অন্তৰ্গত শিলধাৰমপুৰ, চেৰাকানি, কামপুৰীয়া গাঁও, চাকুলি গাঁও আদি এলেকাত বনৰীয়া হাতীৰ সন্ত্ৰাস অব্যাহত থকা বুলি জানিব পৰা গৈছে। কেইজন গৈছিল? মৃত্যুজনৰ নামটো?